মস্ত মাছ লাইফত দেখা নাছিলো ঐ চাহ এইটো কি ব্ৰকলি চব্জি ৰুটি গুড মৰ্ণিং উৰুকাৰ লোলা আৰু মাইনু পুৰা শুই আছো দেখোন একেলগে গাহৰি দাম দৰ চলি আছে চাহ দিয়া ভাল কোমল চৰ্বি মাংস দিবিচোন হে আমাৰ ফালে লোকেল না দে মোক 2 কেজি দিবি মুঠাতে গাহৰি আজি হোম ডেলিভাৰী হোম ডেলিভাৰী হ'ব আজি আচ্ছা বঢ়িয়া 380কে লৈ আছে বজাৰতকেতো কমে মাছে মংগহে আজিতো উৰুকা বুলি নহয় এনেওতো চবে ডগচি খায়ে এতিয়া উজান বজাৰত মাছ কিনিবলৈ গৈ আছো মাছ কি ভকুৱাই খাম ন আমি ঠিক আছে বাৰু ভকুৱাই আনিব যাওঁ ৰাতি বহুত ফেমিলি মেম্বাৰ্ছ আহিব চবৰ কাৰণে বজাৰ চজাৰ কৰিব ভাল লাগিব আৰু উজান বজাৰত বহুত এনভাইৰনমেণ্টটো ভাল লাগে পৰিৱেশটো ভাল লাগে তাতে মা মই আৰু দেউতা যাম গৈ পেলাই মাছৰ দাম দৰ কৰি পেলাই মাছ কিনি পেলাই লৈ আনিম আৰু যোৱাকালিৰ পৰা এইটো টি চাৰ্টে পিন্ধি আছোঁ বিকজ যোৱাকালি এল ক্লাছিকো আছিলে হাৰিলে বাৰু 2-1 ৰিয়েল মাদ্ৰিডৰ লগত অফক'ৰ্ছ এল ক্লাছিকো জানিবই চাগে বাট একো নাই সি যেতিয়াৰ পৰা কোচ হৈছে জাভি হাৰ্নাণ্ডেজ তেতিয়াৰ পৰা বহুত পজিটিভ চাইন্স আছে টিমটোত ডেফিনেটলি ভাল হ'ব 1-2 ইয়াৰ্ছত ফৰ এভাৰ ভিস্কাল বাৰ্চা উভাই দেৰি হ'ল কিন্তু আজি বহুত এক্সাইটেড তাৰ পৰা মাছ কিনিম আজি মজা ফ্ৰেছ মাছ দিয়া আৰু 100 দিয়া অলপ বেছিকেও দি দিবা পাৰিলে বিহু বুলি গাড়ী মই কৈ আছো ইয়াতে ক'ৰবাত পাৰ্ক কৰোঁ আগত গৈ নাপাম আৰু পাৰ্কিং ইয়াৰ পৰা লাগিলে এয়া উজান বজাৰৰ ঘাটৰ বজাৰ আহি জাষ্ট পাই গ'লোঁ আৰু এতিয়া তলত গৈ আছোঁ মাছ বজাৰত এইখিনি গোটেই চব্জি আছে ভিৰ তামাম ভিৰ আৰু পাৰ্কিং চাৰ্কিং নাই আৰু ইয়াত এয়া চব্জি এইফালে তলত গৈ মাছৰ বজাৰ এতিয়া পাপা ক'ত ৰ'বা বিচাৰি লওঁ ক'ত এইফালে গৈছে সেয়া বোলা বাপৰে বম বৃহৎ বজাৰ এখন শীতল কিমান শীতল 500 বেছি কোৱা নাই 400 কৈছে দাম মাৰিলে শীতল খাব পাৰি শীতলে লওঁ নেকি ভোক খায়ে থাকোঁ দেখোন এইখিনি জীয়া কেইটামান আছে আচ্ছা অলপ ভিতৰে যাওঁ এই মাছ নহয় নেকি পুখুৰী বনাই ৰাখে এই ক'ৰবাত খান্দিয়ে থাকিব এইকেইটা কি মাছ আচ্ছা কমিব আৰু কমিব গুৱাহাটীতনো আৰু কি পাপা ক'ত গ'ল এই দুই বোলা মস্ত মাছ লাইফত দেখা নাছিলো ঐ কি মস্ত মাছ আছে তাত এইকেইটা কি মাছ ঐ এইটো কি মাছ বান্ধি থৈ দিছে তাত তামাম শীতল ভকোৱাটো খোৱা গৈয়ে থাকে ন সেইকাৰণে শীতল চাওঁ ন শীতলে লৈ কিবা এটা দাম এটা ঠিক কৰি পেলাই লোৱা আৰু এইটো ডাঙৰ নেকি আচ্ছা কিমান ক'ৰ মাছ এইকেইটা বৰপেটা কাটি নিদিয়ে কাটিবলৈ অসুবিধা আমাৰ আপুনি এইটো মুখত ধৰি দাঙি ধৰকচোন মাছটো মুখত ধৰি এনেকৈ থিয়কৈ দাঙি ধৰকচোন এনেকৈ থিয়কৈ ধৰকচোন এতিয়া বঢ়িয়া শীতল লোৱা হ'ল কিলো কিমান 500 ক'লে সিহঁতৰ হিচাপে ইমান গণ্ডগোল টেণ্টত কোনো নাই দেখোন বাইদেউ টেণ্টত কোন আছে লটাৰী কিমানকৈ দাদা টিকেট 10 টকা নিজে চাই পেলাই ল'ব পাৰিম নেকি খেল কেতিয়া হ'ব
আজি হ'ব ইয়াতে বস্তু নি বিকি বস্তু নি ৰাতি খোৱাহে কথা আৰু। অঁ ৰাতি খানা আৰু এই উৰুকাটো ইয়াতে হ'ব ইয়াৰ পৰাই তাকেতো চিতল মাছ আৰু কি গাহৰি কি পইচা একেদামে আগৰ পৰা কওঁ কি হ'ল 10 টকা 10 টকা দেখ ক তাৰমানে মই তাক গোলাপ জামুন দিবলৈ কৈছোঁ হা তাক মই দেখুৱাই পেলাই কৈছোঁ কি এইটো কিমান দাম কৈছে 10 টকাকে মোক কৈছোঁ 10টা দিয়া ট্ৰেটো টানি দেখাইছেহি ট্ৰেখন এনেকৈ টানি পেলাই লৰাই পেলাই কৈছেহি এইটো নে বাইদেউ কৈছোঁ এইটোৱে 10টা দিয়া তাৰপিছত আহিলোঁ লৈ পেলাই সি পেক কৰি দিলে আহি পেলাই গাড়ীত চাইছোঁ হাৰে মিঠাই পেকেটটো ইমান সৰু সৰু পাতলকৈ 10টা মিঠাই পেকেট হা খুলি চাইছোঁ কাজু বৰফি কাজু বৰফি দিছে সি 10টাৰ ঠাইত 11টা হা बढ़िया यार তেনেকৈ লৈ আহিলোঁ আৰু উপায় নাই আৰু क्या करके बैठे हो हमको भी दो এই তো আমাৰ লোকেল গুণ্ডা আচ্ছা ল খা তোক ৰাতিকৈ আৰু দিম দেই আজি চিকেনৰ হাৰ্ডি চাৰ্ডি পাম নহয় খাবি এইকেইটা কেতিয়াবা পুৰত হ'ব এইকেইটা মজা হৈছে এইকেইটা পুৰত হ'লে পাৰিম আৰু মানে এতিয়া ওপৰত গৈ পেলাই টেংকিত অলপ চাব লাগে পানীটো দিগদাৰ দি আছে পানী আজি আহিব লগা কথা আছিলে কিন্তু অহা নাই সেই দেৰি A few moments later. আড়াই কেজি কণী 1 প্লেট নাৰিকল এযোৰ তামোল পাণৰ লগতে গামোচা এখন আৰু যাতে মই নম্বৰটো কৈ যাম এইটো আপোনাৰ কিন্তু 13 নম্বৰ পুৰস্কাৰ দেই 13 নম্বৰ পুৰস্কাৰ 2407 এবাৰ কোনবাই গালিও পাৰি আছে দেই মাৰিব তক মানুহ খালী হৈ গ'ল কিয় চব ঠাণ্ডা ঠাণ্ডা দেখোন কি তলত বনাবনে ইয়াতে এইকেইটা ৱেষ্ট গ'ল নহয় একদম ওচৰত পাই গৈছিলে 2 কিবা এনেকৈ মাৰিছিলে মই বোলো আজি পালোৱে নেকি নাই এয়া এতিয়া ৰাতিপুৱা 5টা বজাত चल झूठा বহুত দেৰি হ'ল যোৱাকালি পাৰ্টি বহুত হাৰ্ড হৈ গ'ল তাৰপিছত শুই উঠিছোঁ এতিয়া কিমানটা বাজিলে এতিয়া ক'ব নোৱাৰোঁ দেই অলপ দেৰি হ'ল মুঠতে এতিয়া জলপান খাই লওঁ আৰু এয়া চিৰা দৈ তাৰপিছত গুড় এইখিনিয়ে বিহু আৰু কালি মা দেউতা তাৰপিছত ভণ্টিহঁতে উত্তৰ গুৱাহাটীৰ ফালে যাব মাহঁতৰ ঘৰ আছে এইফালে তাতে যাব তাতে সিহঁতৰ কালি বিহু চেলিব্ৰেশ্যন আজিৰ দিনটো ৰেষ্ট সেইখিনিয়ে আৰু চবকে বিহুৰ শুভেচ্ছা জনালোঁ যাতে আপোনালোকৰ চবে গোটেই বছৰটো ভালকৈ যায় এইখিনিয়ে আৰু ঠিক আছে